ইণ্ডিভিজুৱেলৰ কাৰণেও 10,000 টকাটো দিব আৰু আত্মসহায়ক গোটৰ সদস্যসকলকো 10,000 টকা দিব কিন্তু মন ইমান ফেপাইছে কেলে 100 টকাকৈ সোমাব আৰু যদি নো ক্লিক কৰিছে তেনেহ'লে কুঁহি পাত মেলিছে ষ্টেচন কৰোঁতে আমাক বেংকৰ পাছবুকৰ কি চাই আছিলা ফ্ৰেণ্ডছ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মোৰো ভাল আজি আকৌ আহিছোঁ এটা নতুন ব্লগ ভিডিঅ' লৈ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু আগৰখিনি ভিডিঅ'ত আপোনালোকে মৰম দিছে আৰু অকণ মৰম দিব কাৰণ এটা ভিডিঅ' ৰেডি কৰোঁতে বহুতখিনি কষ্ট হয় আৰু বহুতখিনি জানি আপোনালোকে যে নাইৰা অকণমান আগতকৈ ডাঙৰ হৈছে তাই আমনিও অকণমান বাঢ়িছে সেইকাৰণে সময়ে নাপাওঁ আৰু যিকণ সময় পাওঁ যে টোপনি ক্ষতি কৰি হ'লেও ৰাতি তেনেকৈ ধৰণে ভিডিঅ'কেইটা এডিট কৰোঁ আৰু বহুতখিনি কষ্ট হয় সেইকাৰণে অকণমান আপোনালোকে যদি মৰম দিয়ে সঁহাৰি জনায় তেনেহ'লে মই অকণমান আগবাঢ়ি যাব পাৰোঁ সেয়াই আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ ঘৰলৈ দাদা আহিছিলে মানে নাইৰাৰ মমায়েক আৰু সি যে নাইৰাৰ লগত ধেমালি কৰি আছে আৰু ইমানেই বদমাছ নহয় নাইৰাক কান্দাবলৈ চেষ্টা কৰি আছে আৰু নাইৰা সঁচাকৈ কান্দি দিলে কেনেকৈ কৰিছে চাওকচোন পাৰদি কমতে কান্দিবা নি আৰু এইফালে নাইৰা নিজে নিজে কলকলাই পেলাই বেচেৰি নিজে নিজে খেলি আছে আৰু তাই মানে চুঁচৰিবলৈ চেষ্টা কৰি আছে কিন্তু পৰা নাই সেইটো কাৰণে কেতিয়াবা তাই এনেকুৱা কৰি কৰি কেতিয়াবা খং উঠি যায়গৈ ইফালে মানে বাগৰিলে মানে আকৌ পূৰা ঘূৰ খাব পৰা নাই এতিয়ালৈকে আকৌ আগলৈ যাব বিচাৰে আৰু যদি যাব নোৱাৰে তেতিয়া মানে তাই খুব খং উঠে আৰু এনেদৰে কলকলাই থাকে কেতিয়াবা আৰু ইমান মৰম লাগে চাই পেলাই সেইকাৰণে মই অকণমান ভিডিঅ' ৰাখি থ'লোঁ এইবিলাকনো আকৌ তাই ডাঙৰ হৈ গ'লেনো ক'তনো চাবলৈ পাম সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ তাকে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিলোঁ ডাঙৰ হৈছে যে আজিকালি মোবাইল চাব লাগে এই দেউতাকে কিবা এটা চাই আছিলে তাই ওপৰতে মোক কৰি আছিলে কিনো তাই গম পালে মোবাইল চাইছে বুলি একদম পূৰা বুঢ়ী হৈ ল'লে নহয় একদম ডাঙৰ মানুহৰ নিচিনাকৈ দেউতাকৰ লগে লগে সমানে চাইছে আৰু বেছি খেলি খেলি এতিয়া শুই গ'ল আৰু ইমান মৰম লাগে সেইটো কাৰণে এইখিনিও ভিডিঅ' কৰি ৰাখি থ'লোঁ এই মেটখন যে মই খুব ভাল পাইছোঁ মিমিৰ হয় বস্তুটো খুব ভাল পেচাব কৰাৰ লগে লগে বেলেগ কটন কাপোৰ এখনে মোহাৰি দিলে শুকাই যায় আৰু কেতিয়াবা মই ইয়াতে কাপোৰ এখনো পাৰি থওঁ তেতিয়া মানে পেচাব কৰাৰ পিছত কাপোৰখন গুচাই দিলে হৈ যায় মেটখন তিতেই নাযায় আৰু আকৌ বেলেগ এখন কাপোৰ পাৰি দিও হৈ যায় আৰু এই নখ কটা কামটো যে নাইৰা শুই গ'লেহে মই কৰিব পাৰোঁ আৰু ইমানেই নখকেইটা পটাপট বাঢ়ে যে আৰু ক'ব নোৱাৰি দেই মানে এসপ্তাহ যায় কি নাযায় বাঢ়েই আৰু ইমানেই আঁকুৰে গোটেই নিজকে আঁকুৰি পেলাই তেজ উলিয়াই দিয়ে কাণখনত মানে বাকুৰি মেলে একদম তেজ ওলাই গ'ল যি দেখিছোঁ যেনে ইমান ডাঙৰ বিজুলী মাৰিছে ঢেৰেকনি ক'ৰবাত ভালকৈ দিছে আৰু দেই আহিলে আৰু এই বগলীকেইটাক চকচোন কিমান ধুনীয়াকৈ জৰুৰী জুপুৰি হৈ বৰষুণ দিছে নাইৰা যে 5 মাহ সোমোৱাৰ পাছত মানে টোপনিটো একদম কম হ'বলৈ ধৰে এই শুৱেহে আকৌ উঠে মানে 2 ঘণ্টা কি 1 ঘণ্টাকৈ ভালকৈ নুশুৱে আধা ঘণ্টা 15 মিনিট এনেদৰে শুৱে আৰু মোৰ যে তাই এনেকুৱা কৰি থাকে কাৰণে ভালকৈ নিজক কেয়াৰ ল'বলৈ থাকিয়ে যায় আৰু ইমান চুলি সৰিছে দেখিছেনে আজি মানে মই সেইকাৰণে অকণ মূৰটো ভালকৈ ধুলোঁ আৰু তেলো লগালোঁ আৰু তেলৰ লগতে অকণমান পিঁয়াজৰ ৰসো দি দিছিলোঁ দি পেলাই ভালকৈ মূৰটো মাছাজ কৰিলোঁ আৰু শ্বেম্পু কণ্ডিশ্যনাৰ লগালোঁ আৰু এতিয়া মানে চিৰামটো লগাই লৈছোঁ ইমান জ্বৰটো হয় আৰু ভালকৈ ফণিয়াবলৈ টাইমেই নাপাওঁ ফণিয়াই বুলি থওঁহে আৰু তেনেকুৱা হয় আৰু মানুহে কয় যে বেবী কেয়াৰ লওঁতে মাকে নিজৰ যত্ন ল'বলৈ পাহৰি যায় সেই ঠিক তেনেদৰেই আৰু আজি আবেলি চাহকাপৰ কাৰণে পাস্তা বনাইছিলোঁ আৰু চাহ ৰঙা চাহ আৰু পাস্তাহৰ আবেলি টাইমৰ জুতি ল'লোঁ তাকে অকণমান আপোনালোকক দেখালোঁ আৰু এইখন কিক মিউজিকেল প্লেবৰ্ডখন যে আনিছিলোঁ এইখন কেতিয়াবা আজিকালি অকণমান কামত আহিব যেন লাগিছে কাৰণ মানে 10 মিনিট 15 মিনিটমান নাইৰা অকণমান খেলে আৰু খালি বহুত বেছি দেৰি নেখেলে অলপ দেৰি খেলে আৰু অলপ টাইম বিজি কৰি ৰাখিব পাৰোঁ আৰু তাইক আমাৰ বাৰীৰ পিছফালে আৰু বাৰীৰ পিছফালে যে ৰুইছিলোঁ অমৃত বৃক্ষা আন্দোলনৰ ফালৰ পৰা যে দিয়া যিকেইটা পুলি আৰু সেইকেইটা পুলি চাবলৈ আহিছোঁ আৰু চব পুলিকেইটা পোখা মেলিছে আৰু মই আপোনালোকক দেখাইছোঁ আপোনালোকৰ পুলিকেইটা ভালে আছেনে কেনেকুৱা হৈ আছে আপোনালোকে জনাবচোন পুলি
কুঁহি পাত মেলিছে আৰু মোৰ পুলিকেইটা অকণমান ঠন ধৰিছে আৰু আপোনালোকক মই কৈছিলোঁৱে যে মোৰ পুলিকেইটা একদম অৱস্থা বেয়া আছিলে। এইটো পুলিৰ এখিলা পাতেই আছিলে, এই এখিলা পাত যে এইখিলা পাতেই আছিলে আৰু এইটো পুলিৰ দুখিলা পাত আছিলে। এখিলা পাত মানে সেইদিনাখন ফটো মাৰোঁতে এখিলা পাত সৰিয়ে থাকিলে মোৰ হাতত লাগি পেলাই, আৰু এতিয়া এখিলা পাত আছেহে। আৰু ইয়াৰো অকণমানকৈ এডাল দেখিছেনে, এইডাল অকণমান কুঁহি মেলিছে আৰু পাতখিলা ওলাব লাহে ধীৰে। এইকেইদিন যে বৰষুণ পালে যে সেইটো কাৰণে সম্ভৱ পাত চাত ওলাইছে নেকি, কুঁহি এডাল ওলাইছে আৰু এইফালেও এডাল ওলাইছে, দুডাল কুঁহি ওলাইছে। ভাবিছোঁ ভালহে উঠিব। আৰু আপোনালোকৰ কেনেকুৱা হৈ আছে, উঠিছেনে? চবৰ মনতে কনফিউজ এটা হৈ আছে যে চৰকাৰে গছপুলি ৰোৱাৰ কাৰণে 100 টকাকৈ দিব নে 10,000 টকা দিব, নে 100 টকাটো বেলেগক দিব, ইণ্ডিভিজুৱেলক দিব, নে আত্মসহায়ক গোটক 10,000 টকাটো দিব, নে ইণ্ডিভিজুৱেলকো 10,000 টকা দিব। সকলোৰে মনত কনফিউজ হৈ আছিলে আৰু এইটো কথা মোৰো হৈ আছিলে। তেওঁলোকে কোনো উল্লেখ কৰা নাই এতিয়ালৈকে, যিমানখিনি মই পাইছোঁ, যিমানখিনি চাইছোঁ, তেওঁলোকে কোনো উল্লেখ কৰা নাছিলে যে আপুনি ৰুলে মানে অকল 10,000 টকাটো আত্মসহায়ক গোটৰ কাৰণে নে অকল ইণ্ডিভিজুৱেলৰ কাৰণেই পাব, সেইটো কোনো নাই। আৰু কিছুমানে কৈছে যে ইণ্ডিভিজুৱেলৰ কাৰণেও 10,000 টকাটো দিব আৰু আত্মসহায়ক গোটৰ সদস্যসকলকো 10,000 টকা দিব। কিন্তু ইমানখিনি টকা দিয়াটো চৰকাৰৰ সম্ভৱনে? মোৰো তেনেকুৱা কুৱেশ্যন মনত আহিছে। আপোনালোকৰ আহিছেনে বাৰু? ইমানখিনি টকা কেনেকৈ দিব? চৰকাৰেতো আমাৰ পৰা লৈ পেলাই আকৌ আমাকে দি আছে। সেয়াই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমাক বেংকৰ পাছবুকৰ ফ্ৰণ্ট কপি ফটো আৰু আধাৰ কাৰ্ড তেনেকৈ তেওঁলোকে লৈছিলে। আৰু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তেওঁলোকে তাতে লিখা আছিলে যে আপোনালোকে গছপুলি ৰোৱাৰ বাবে 100 টকাটো বিচাৰেনে, তেনেকৈ অপশ্যন ওলাইছিলে। আৰু আমাৰ এইখিনি সকলোখিনি আমাৰ গোটৰ CRP বাইদেউ সকলোখিনি কৰি দিছিলে। আৰু তাতে য়েছ আৰু ন' আছিলে, মানে অপশ্যনখিনিত যদি আপোনালোকে বিচাৰে তেনেহ'লে য়েছ ক্লিক কৰিব লাগিছিলে, আৰু যদি নিবিচাৰে তেনেহ'লে ন'। আৰু যদি আপোনালোকে য়েছ ক্লিক কৰিছে তেনেহ'লে 100 টকাকৈ আপোনালোকে গছপুলি ৰোৱাৰ বাবে 100 টকাকৈ সোমাব। আৰু যদি ন' ক্লিক কৰিছে তেনেহ'লে যিসকলে নিজে নিজে কৰিছে সেইটো তেওঁলোকক কৈছোঁ, আৰু ন' ক্লিক কৰিছে তেনেহ'লে তেওঁলোকৰ 100 টকাটো নোসোমায় বুলি মই গম পাইছোঁ। আৰু কেতিয়া সোমাব এতিয়ালৈকে কোনো আপডেট অহা নাই, কোনো খবৰ পোৱা নাই এতিয়ালৈকে। আৰু যিসকল আত্মসহায়ক গোটৰ সদস্য তেওঁলোকক 10,000কৈ টকাকৈ দিয়াৰ কথা কৈছে চৰকাৰে। আৰু তাৰো সেই লিষ্ট আহিব অহা মাহত, আৰু তাৰ ফৰ্ম ফিল আপ কৰিবলৈ আহিব, আকৌ নতুনকৈ ফৰ্ম ফিল আপ কৰিব লাগিব আত্মসহায়ক গোটৰ সদস্যসকলে। আৰু তাতে মানে আত্মসহায়ক গোটৰ সদস্যসকলক স্বাৱলম্বী হ'বৰ কাৰণে চৰকাৰে এই পইচাটো দিছে। আৰু তেওঁলোকে যিকোনো বিজনেছ কৰি পেলাই মানে দেখাব লাগিব যে তেওঁলোকে কি কৰিছে কি নাই কৰা, 10,000 পইচাটো পাই মেলি। কিছুমানে হাঁহৰ ফাৰ্ম বা ছাগলী ফাৰ্ম তেনেকৈ খুলিব, কিছুমানে যেনেকুৱা ধৰণৰ বিজনেছ কৰিব, আৰু যিসকলে যাৰ যি ইচ্ছা মানে যিখিনি পাৰে আৰু তেনেকৈ কৰিব, বিজনেছ কৰিব। সেইকাৰণে প্ৰত্যেকগৰাকী মহিলাকে স্বাৱলম্বী হ'বৰ বাবে অসম চৰকাৰে এই পইচাটো সাহাৰ্য হিচাপে দিছে। গছপুলি ৰোৱা কথাটো কৈছোঁ, গছপুলি ৰোৱাৰ কাৰণে 100 টকাকৈ দিব বুলি কৈছে। আৰু কেতিয়াকৈ দিব সেইটো এতিয়ালৈকে কোনো আপডেট অহা নাই। আৰু যদি গছপুলিটো আপোনালোকৰ সুন্দৰভাৱে জীয়াই আছে, মই যেনেকৈ আপোনালোকক আজি দেখালোঁ, আপোনালোকৰ যদি জীয়াই আছে 2 বছৰৰ পাছতে আকৌ দেখাব লাগিব, তেনেকৈ মানে কি ফটো চটো মাৰি সম্ভৱ এপছৰ জৰিয়তে। আৰু যদি তেতিয়া দেখায় তেতিয়া আকৌ 200 টকাকৈ সোমাব বুলি উল্লেখ কৰিছে। আৰু কি হয় কিমান সঁচা কিমান মিছা নাজানো, আৰু তেনেকৈ উল্লেখ কৰিছে। গছপুলিটো ৰুলে মানে নিজৰ কাৰণেই ভাল নহয় জানো, অসমখন সেউজীয়া অসম এনেই নকয় নহয়। আৰু 4 লাইনৰ কাৰণে কিমান গছ গছনি কাটি মেলি শেষ কৰিছে, আৰু আমি এতিয়া অসম চৰকাৰে আকৌ গছপুলি ৰুবলৈ দিছে, ভালেই কথা বাৰু। আৰু গছজোপাটো ৰুই থ'লে আমাৰেই ভাল ন। আৰু যেনেকুৱাই যি নহওক সুন্দৰ সুন্দৰ পৰিৱেশ সৃষ্টি হ'লে মানে কিমান ভাল লাগে। সেইটো কাৰণে পাওঁ বা নাপাওঁ সেইটো পাছৰ কথা, কিন্তু গছপুলিটো সুন্দৰভাৱে ৰুইছোঁ। আপোনালোকেও তেনেকৈ ভালকৈ চাব পাছত যে সুন্দৰকৈ জীয়াই আছেনে নাই, নে ভালকৈ জীয়াই আছেনে নাই। আৰু মোৰ আজিতো আপোনালোকক পুলিটো দেখালোৱেই। ইমান ফেপাইছা কেলৈ? ক'ত দৌৰিছিলি, ক'ত দৌৰি ফুৰিছিলি? মনই জিতি ভাত নাখায়, কেতিয়াবা কণী লাগিব, কেতিয়াবা মাংস লাগিব, কেতিয়াবা মাছ লাগিব, আৰু একেটা আঞ্জাইদি নাখায়েই, সদায় বেলেগ বেলেগ লাগে। ইমান ফেপাইছ, গৰম উঠি গ'লগৈ। এতিয়া বতৰটো ইমান ডাৱৰীয়াটো গৰম উঠি গ'ল যে, কাৰ লগত খেলি আছিলি হে? ক'ত যা? এইজনী আমাৰ নাইৰা শুই আছিলে, উঠিলে হয় নাই। আজিকালি মোবাইল ল'ব নোৱাৰি নহয়, নাইৰা একদম হাত পূৰা মাৰে, একদম থপিয়াবলৈ ধৰে হয় নাই। লাগে নি মোবাইল, লাগে নি? আৰু শুৱে কিমান দেৰি, 10 মিনিট 15 মিনিট
5 মিনিট তেনেকৈ দিওঁহে আকৌ সাৰ পায়ে এটা কাম কৰি শেষ কৰিব পাওঁ কি নাপাওঁ সাৰ পায়ে তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰোঁ আৰু বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত নতুনসকলে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেন্তে আজিলৈ আহোঁ বাই 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 কৰি দিয়া বাই বাই